মই দলিয়ে আপোনালোকক আমাৰ নতুন ইউটিউব চেনেল ৰঙলৈ স্বাগতম জনাইছো। আপোনালোকৰ যদি আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগিছে তেনেহলে লাইক কৰক, কমেন্ট কৰক, সাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু আজি আমি আপোনালোকৰ লগত আলোচনা কৰিম ৰোমান্টিকতাৰে ভৰপূৰ ভেলেণ্টাইন ডেৰ আঁৰৰ কাহিনী জানো সঁচাই ৰোমান্টিক আছিল? আহকচোন এবাৰ আমি ভুমুকিয়াই চাওঁ ভেলেণ্টাইন কোন আৰু ভেলেণ্টাইন ডে বৰ্তমান সমাজত প্ৰয়োজনীয়তানো কেনেকুৱা। খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ কথা। ৰোম সাম্ৰাজ্যত তেতিয়া ক্লডিয়াছ দ্বিতীয়ৰ শাসন চলি আছিল। মহাপ্ৰতাপী আৰু কঠোৰ শাসনকৰ্তা আছিল তেওঁ। যুদ্ধ বিগ্ৰহৰ বাবে তেওঁ এটা শকত সৈন্যদল সষ্টম কৰি ৰাখিছিল। সৈন্যসকলক তেওঁ বিবাহৰ অনুমতি দিয়া নাছিল। এক প্ৰকাৰ বিবাহ নিষিদ্ধই কৰিছিল তেওঁ, কাৰণ তেওঁ ভাবিছিল অবিবাহিতসকলে বিবাহিত সৈন্যসকলতকৈ ভালকৈ যুদ্ধ কৰিব পাৰিব। সেই সময়ত ৰোমত বহু পত্নী প্ৰথাৰ প্ৰচলন আছিল, কিন্তু খ্ৰীষ্টান ধৰ্মগুৰুসকলে এক পুৰুষ আৰু এক নাৰীৰ মাজত হোৱা বিবাহক পবিত্ৰ জ্ঞান কৰিছিল আৰু সকলো যুৱক যুৱতীকে এই পবিত্ৰ বান্ধোনত বান্ধ খাবলৈ উদ্যুক্ত কৰিছিল। ক্লডিয়াছৰ সৈন্যসকলো আকৃষ্ট হৈছিল খ্ৰীষ্টান ধৰ্মৰ প্ৰতি। ছেইণ্ট ভেলেণ্টাইন আছিল তেনে এজন খ্ৰীষ্টান পুৰোহিত যিয়ে সম্ৰাটৰ নিষেধাজ্ঞা স্বত্তেও গোপনে গীৰ্জাঘৰৰ ভিতৰত ইচ্ছুক যুৱক যুৱতীসকলৰ বিবাহ কাৰ্য সম্পাদন কৰি দিছিল। এই বাতৰি সম্ৰাটৰ কাণত পৰাৰ লগে লগে ছেইণ্ট ভেলেণ্টাইনক আটক কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হ'ল। সমগ্ৰ জনতাৰ সন্মুখত তেখেতৰ ওপৰত চলোৱা হ'ল অমানসিক নিৰ্যাতন আৰু অত্যাচাৰ। কেৱল এজন মানুহেই দয়াৰ দৃষ্টিৰে চাইছিল ভেলেণ্টাইনক। তেওঁ আছিল ভেলেণ্টাইন বন্দী হৈ থকা কাৰাগাৰখনৰে জেইলাৰ এষ্টেৰিয়াছ। তেওঁ বুজিব পাৰিছিল যে ভেলেণ্টাইন সাধাৰণ মানুহ নহয়, তেওঁৰ পৰা বহুত শিকিবলগীয়া আছে। এখেতৰ এজনীয়েই জীয়েক আছিল, যিজনী আছিল জন্মৰ পৰাই অন্ধ। তাইৰ নাম আছিল জুলিয়া। জুলিয়াক তেওঁ ভেলেণ্টাইনৰ ওচৰত দীক্ষা দিবৰ বাবে লৈ আহিছিল। জুলিয়া অন্ধ যদিও প্ৰখৰ বুদ্ধি সম্পন্না মৰম লগা ছোৱালী আছিল। তাইক ভেলেণ্টাইনে ৰোমৰ বুৰঞ্জী পঢ়ি শুনাইছিল। প্ৰকৃতিৰ সৌন্দৰ্য তাইক বৰ্ণনা কৰি শুনাইছিল। তেখেতে অংকশাস্ত্ৰও শিকাইছিল আৰু ভগৱানক আৰাধনা কৰিবলৈ শিকাইছিল। জুলিয়াই ভেলেণ্টাইনৰ দৃষ্টিৰে পৃথিৱীখন নতুনকৈ চাবলৈ শিকিছিল। জুলিয়াই প্ৰতিটো পুৱা গধূলি ভগৱানক প্ৰাৰ্থনা কৰিছিল, পৃথিৱীৰ সৌন্দৰ্য যাতে নিজ চকুৰে প্ৰত্যক্ষ কৰিব পাৰে। আৰু এদিন প্ৰাৰ্থনা কৰি থাকোঁতে হঠাৎ এচমকা উজ্জ্বল পোহৰে চকু চাট মাৰি ধৰিছিল জুলিয়াৰ। তাই চিঞৰি উঠিছিল, ভেলেণ্টাইন, ভেলেণ্টাইন, মই সকলো দেখি পাইছোঁ ভেলেণ্টাইন। ভগৱানক হাতযোৰ কৰা, এই বুলি দুয়ো আঁঠু কাঢ়ি ভগৱানক প্ৰণিপাত জনালে। মৃত্যুৰ আগ মুহূৰ্তৰ সন্ধিয়াটোত ভেলেণ্টাইনে জুলিয়ালৈ এখন চিঠি লিখিছিল আৰু চিঠিখনত লিখিছিল, সদায় ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাবা। চিঠিখনত তেওঁ স্বাক্ষৰ কৰিছিল, ইটিত তোমাৰ ভেলেণ্টাইন বুলি। চিঠিখন জুলিয়াই পাইছিল তেওঁৰ মৃত্যুৰ পিছদিনা, অৰ্থাৎ 14 ফেব্ৰুৱাৰীত। ভেলেণ্টাইনৰ সমাধিত তাই এজোপা ধুনীয়া ফুল ফুলা বাদামৰ গছ ৰুইছিল। আজিও সেই গুলপীয়া ফুলৰ বাদামৰ গছজোপা প্ৰেম আৰু বন্ধুত্বৰ প্ৰতীক বুলি গণ্য হৈ আহিছে। প্ৰতিটো 14 ফেব্ৰুৱাৰীতেই সমগ্ৰ বিশ্বজুৰি প্ৰেম, ভালপোৱা আৰু বন্ধুত্বৰ আদান প্ৰদান কৰা হয়। ৰোমৰ 3টা প্ৰধান গীৰ্জাঘৰৰ এটা হোৱাইট ফ্ৰেয়াৰ ষ্ট্ৰীটত থকা গীৰ্জাঘৰ, যাক ভেলেণ্টাইনৰ বাসগৃহ বুলি কোৱা হয়, আৰু তালৈ প্ৰতি বছৰে বহু লোকে তীৰ্থযাত্ৰা কৰিবলৈ যায়।